হেল্ল' বন্ধু বান্ধৱীসকল, সকলোৰে কি খবৰ? সকলোৱে ভালে চাগে? ভালনো কিয় নহ'ব, আজি ৰাস পূৰ্ণিমা, সকলোতে ৰাস পাতিব, সেইকাৰণে চবৰে ভালেই হ'ব মনটো, হয়নে নহয়? সকলোৰে খবৰবোৰ ভালেই হ'ব। বৰ্তমান মোৰো ভালেই বাৰু। তাকে এতিয়া সাজি কাচি লৈ এয়া নামঘৰলৈ বুলি যাব ওলাইছোঁ, কাৰণে আপোনালোকক আগতেও ভিডিঅ' বনাই দেখাইছিলোঁ ৰাসৰ। এইবছৰো ৰাসৰ ভিডিঅ' দেখিবলৈ পাব আপোনালোকে। ব'লকচোন আপোনালোকে মোৰ লগত নামঘৰলৈ ব'লক, যাওঁ। এয়া মই নামঘৰলৈ আহি আছোঁ গাইছ। এয়া আমাৰ এইফালে এয়া দোকান পাতিছে, ৰাতিলৈ দোকান বহিব। এইফালে আমাৰ নামঘৰটো, ইফালে আমাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে ৰেডি কৰি থোৱা হৈছে। আপোনালোকক অকণমান দেখাই দিম। দাদাক ইয়াতে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। নামঘৰৰ আদৰণি গেট, এইখনে আমাৰ আদৰণি গেটখন। গেটখন কেনেকুৱা লাগিছে চাই ক'বচোন। ইয়াতে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আমাৰ ৰাসৰ প্ৰথম পৰ্ব আছিলে এয়া পতাকা উত্তোলন। এয়া সকলো মানুহ আহি পোৱাৰ পিছত এয়া পতাকা উত্তোলন কৰিছে আমাৰ বৰ্তা খুৰাহঁতে। এয়া পতাকাখন এতিয়া উত্তোলন কৰা হৈ গ'ল। পতাকা উত্তোলন কৰি হোৱাৰ পিছতে আমাৰ আছে স্মৃতি তৰ্পণ। সকলোৱে আমি এয়া স্মৃতি তৰ্পণলৈ বুলি আহিলোঁ। স্মৃতি তৰ্পণত এয়া সেৱা জনালে সকলোৱে। এইফালে স্মৃতি তৰ্পণ হোৱাৰ পাছতে এইফালে জুবিন দাই যে কৈ গৈছিল তাৰ নামত নাহৰ পুলি লগাব লাগে বুলি, সেইকাৰণে আমাৰ নামঘৰ প্ৰাংগণতে এটি নাহৰ পুলি লগোৱা হ'ল। এয়া আমাৰ চৰকাৰী গামবুঢ়াই লগাইছে। ইফালে আকৌ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। শ্ৰদ্ধাঞ্জলি জনাই সেয়া আমি তাৰপিছতে আছে আমাৰ ভাগৱত ভ্ৰমণ। ভাগৱত ভ্ৰমণ কৰিবৰ কাৰণে ভাগৱত উলিয়াই আনিলে। সকলোৱে এনেকৈ গামোচা পাৰি সেৱা জনালোঁ। ভাগৱত ভ্ৰমণ কৰা মই ইমান নেদেখুৱালোঁ। তাৰপিছতে আমাৰ ভণ্টিয়ে এয়া নাম ধৰিছে। হোৱাৰ পাছতে সন্ধিয়া হ'ল। সন্ধিয়া ভাগৰ আমি ওলাই গৈ থকাবোৰ ভিডিঅ' কৰি নাথাকিলে
মোৰ ৰাসৰ ভিডিঅ'টো ইমানেই আছিল আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম নেক্সট দিনা আৰু লগতে মোৰ চেনেলটো প্লিজ শ্বেয়াৰ আৰু লাইক কৰি কমেণ্ট কৰি দিব তেতিয়াহে মই আগলৈ আগবাঢ়িব